5,000 आइजोफोरा खालाइगाव जुबिन गार्गनि रायजोआरि मान बावनाय फोरबोआव जुबिन गार्गनि मायाबिनि मेथाइखौ दिन्थिफुंगोन। 28 आरो 29 अक्ट'बर खालि खालाइगाव गेदेर जुबिन गार्गनि थाखाय रायजोआरि मान बावनाय हाबाफारि खुंनाय जागोन। बे हाबाफारियाव 5,000 आइजोफोरा जुबिन गार्गनि मायाबिनि मेथाइखौ दिन्थिफुंगोन। बे हाबाफारियाव दिन्थिफुंनाय मायाबिनि मेथाइनि रिहार्सेलआ दिनैनिफ्राय जागायबाय। खालाइगाव ओनसोलारि फरायसा आफाद आरो आसाम राष्ट्रबादि जुब छात्र परिषद आरो बयनिख्रुइ देरसिन खालाइगावनि सुबुंफोरनि हेफाजाबजों जुबिन गार्गखौ मोनसे गेदेर रायजोआरि मान बावनाय हाबाफारि लानाय जागोन। आसलते আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাগাঁও জাতীয় দল সংগঠন আৰু কলাগাঁৱৰ প্ৰতিটো ভাষা ভাষী জাতি জনগোষ্ঠী ওলাই আহিছে। এয়া আজিৰ এই আমাৰ কলাগাঁওবাসীৰ ৰাইজৰ পৰা এক আৱেগিক মুহূৰ্ত। আমি প্ৰথমতে আমি কলাগাঁওবাসীৰ ৰাইজে জুবিন দাই ন্যায় বিচাৰিছোঁ আৰু আমি অহা 28 আৰু 29 তাৰিখে সমগ্ৰ বিশ্বৰ লগতে অসমৰ বুকুত আমাৰ আৱেগখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ প্ৰতিগৰাকী 5,000 প্ৰায় মহিলাই ঘৰ সুধা কৰি আহি আমাৰ যিখিনি জুবিন দাৰ প্ৰতি থকা মনত খুব বেদনা, এই বেদনাসমূহ হিয়াও যদি আমি পুনৰবাৰ এজন জুবিন দাক জন্ম হ'বৰ কাৰণে আমি ভগৱান আল্লাহ যিখিনি ওচৰত আমি কামনা কৰিছোঁ আৰু পুনৰবাৰ জুবিন দাক জন্ম হৈ যাতে আমাৰ অসমত যিবিলাক আমাৰ ক্ষতি হ'ল, যিবোৰ আমাৰ সমস্যা আছে, যাৰ অসমৰ সম্পদ, এই সম্পদ আমি হেৰুৱালোঁ আমি পুনৰবাৰ পাম আৰু আমি কলাবাসী ৰাইজে অসমৰ বুকুত নীলিম আকাশৰ তলত জুবিন দাক সদায় অমৰ কৰাৰ কাৰণে একক আৰু অন্যান্যভাৱে আমি অহা 29 তাৰিখে বিশ্বৰ দৰবাৰৰ লগতে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমত জোকাৰি ল'ব। যি জোকৰাণিত জুবিন দা সাৰ পাব আৰু জুবিন দাৰ সাৰেই আমাৰ কলাবাসী ৰাইজৰ মতে প্ৰত্যেকটো অসমৰ প্ৰান্তে প্ৰান্তে শান্তি, সমন্বয় আৰু এক সমনীয়া কৰি আনিব, যিটো সমনীয়াই জুবিন দাক সদায় একক অনন্যভাৱে জীয়াই ৰাখিব। হয়, আমি কলাগাঁওবাসী ৰাইজে কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত কলাগাঁওবাসী ৰাইজৰ সহযোগত আহিছে। আমি 5,000 মহিলাৰে এই মায়াবিনী গীত গোৱাৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। অহা 28 আৰু 29 তাৰিখে আমি দুদিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীটো আমি 28 তাৰিখে আমাৰ মাংগলিক অনুষ্ঠান আৰু মাংগলিক অনুষ্ঠানেৰে আমি সভা আৰম্ভণি আৰম্ভ কৰিম 28 তাৰিখে আৰু 29 তাৰিখৰ দিনাখনে আমাৰ যি মায়াবিনী গীতটি, এই 5,000 মহিলাৰে আমি এই গীতটি গোৱাৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। প্ৰতিগৰাকী ব্যক্তি আমাৰ 21 জুন থাকিব। এই 21 জুনত ৰিহাৰ্চেল আৰম্ভ হ'ব। আজিৰ পৰা আমি পৰিদৰ্শন কমলাৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ, যিসকল আছে তেখেতসকলক আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुन्डाइ, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि खालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।